আৰু আঠমঙলাৰ দিনা ৰাতিপুৱা আমি গোটেইকেইটাই বহি এনেকৈ কথা পাতি আছোঁ। তো এতিয়া আমি কইনা আনবা যাব ওলাইছোঁ, যিহেতু মই বিয়া দিছোঁ আৰু মানে মাক দেউতাক আমি দুটাই হৈছোঁ এতিয়া। তো সেইকাৰণে আমি দুটাই কইনা আনবা যাব লাগিব। তো এতিয়া আমি ৰেডি হৈছোঁ, এতিয়া যাওঁ তাইক লৈ আহোঁ যায়। আপোনালোকে চাই থাকক। কইনা আনাৰ পিছত আমাৰ আঠমঙলা আজি আঠমঙলা হ'ব, গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আজি শেষ কৰি দিম আৰু চব। আৰু চব আমাৰ মানুহ ৰেডি চব। এইফালে গাড়ী আহি গ'ল, আমাৰ জোৱাই। সেইকাৰণে কৰোঁ আহিবাক লগি দে। এই আমাৰ জোৱাই, যাত্ৰা আৰম্ভ। বহুত ভাল লাগি আছে, তাক আনিব যাম এতিয়া। আজিৰ পৰা আছে দৰা ওলাই আহিছে আমাৰ। কাটি দিয়ক হয় নেকি? আৰু দৰাৰ ঘৰ আহি পালো আমি। মই ৰিম্পী, অমিতাও আহিছে আমাৰ লগত। কি হ'ল? আইতাই আমাৰ খিৰিকী চাইছে আমাক। আৰু দৰা ঘৰ আহি আমি চব বহি গেলোঁ আৰু আমাৰ কলিজাই এনেকৈ খোজকাঢ়ি আছে যাবাক লগি পেহীয়েকৰ লগত। আৰু এইবাৰ তাই দেউতাকৰ লগত খোজকাঢ়ি আছে, ধৰিবও নিদিয়ে। খোজকাঢ়ি মানে বিৰাট ভাল পায় এতিয়া। আৰু আমাৰ চাহ আহি গ'ল, এতিয়া চাহ খাম। লুচি, আলু ভাজি, মিঠাই বহুত কিবা কিবি দিছে। সেয়া চাওক, মিঠাই। খোৱা লোৱা হৈ গ'ল, এতিয়া জল্দি ঘৰত যাব লাগে, কাৰণ সেইফালে আঠমঙলা, দৰা ঘৰৰ মানুহো যাব আমাৰ ঘৰত এতিয়া। আৰু আমাৰ আইতা কইনাৰ লগত আহিছিল, তো এতিয়া আইতাই যাব ওলাই। দৰাৰ বৌ আৰু বাইদেৱে আইতাক সেৱা জনাই আছে। এইবাৰ কইনাই সেৱা কৰি আছে বৌক। বৌ যাব তো কইনালৈ আহিলোঁ আমি, এতিয়া ঘৰত যাব। আৰু কইনাক ভৰি ধোৱা নিয়ম আছে, তো সেইকাৰণে এতিয়া নিয়মটো কৰিব। তো উঠি গেলোঁ চব এতিয়া গাড়ীত, আৰু আমাৰ কলিজাই পেহীয়েকৰ লগত বহিব এতিয়া। বিৰাট গৰম আছে। হ'ল বঢ়িয়া। অলপ ভাত আৰু দৰা পাৰ্টি মানে প্ৰথম বেটছতে দিয়া হৈছে, সেইখিনি আমাৰ ঘৰৰ মানুহ চব বহি গৈছোঁ লাষ্ট বেটছ। আমাৰ কইনা খাই আছে। আজি আঠমঙলাৰ এই হ'ল খানা। ভাত আছে ইফালে, তৰকাৰী, ইফালে দালি, মেনেজমেণ্ট অফিচাৰ, এইটো হ'ল হাঁহৰ মাংস, এইটো হ'ল পনীৰ। আজি পালেং শাকেদি বনোৱা হৈছে, পালক পনীৰ। আৰু এইফালে দেউৰণি সন্থা, বঢ়িয়া। আৰু ইফালে এইটো আছে হ'ল লোকেল মুৰ্গী। এই লোকেল মুৰ্গী অলপ গ্ৰেভি টাইপত বনোৱা হৈছে। এইটো জিতু দা
আৰু সেই ভাত বহি আছে এইফালে আমৰা টেঙা মাছৰ কাটাই মূৰাই দি এইখন আমৰা টেঙা এইখিনি আঞ্জা আজি আজি ডাঙৰ খুৰা বাপু আৰু জিতু দাই তাহোঁ তিনিটাই অঁ আৰু লোকেল মুৰ্গী মাজুকা আৰু তাৰমানে কোমৰা হৈছে নেকি এই দিবতো ইফালে আছে দৈ মিঠাই আমাৰ লাষ্ট আইটেম এইটো ফিনিচিং আইটেম কি দি আছে হাঁহ নেকি দিবা হাঁহ নাই দেখাবা আহিছো চাওক আমাৰ খাই আছে হাঁহ দিয়ক হাঁহ কেনে মজা খানা এয়া চাওক আমাৰ দেউৰে নি অলপমান এই চাওক দেউৰে নি আমাৰ সান্দি কৰাহি লৈছে খাই আছে লাবৰা কৰি দিয়ে দেই লাবৰা কা জাবৰা বোলে দেই এই যে তেল ভাহি থকা হাঁহ পুৰা হাঁহ হাঁহ নেকি এইটো এইটো মাছ মাছ এই জোলটো লাগে আমাক এই জোলটো আমি দিম ইতা এই প্লেটত গেল আৰু দিয়া খৰচ আৰু খৰচ বঢ়িয়া খাওঁ আৰু মজা হৈছে খানা বেষ্ট এইয়া ভাত দি আছে আমাৰ চব পেহী মাহী চব লগ হৈ আজি পুৰা এয়া ল হাঁহে মাহে কোমৰাই ভাত ভাত কি কৈছা তুমি সেইফালে মাংস দি আছে এয়া চাওক আৰু এয়া আমাৰ সোণুলিক চাওক কিমান মনোযোগেৰে ইফালে দাদাৰ গিফ্ট খোলা চাই আছে দেই ভাল লাগছে আৰু আমাৰ কলিজাক অলপমান মাটিত খোজ কাঢ়িব দিছোঁ খালী ভৰি দি তাই খুব ভাল পাইছে আৰু এয়া ভাঙা ৰভা চেচ বিয়াৰ চব অলপ চলপ আছে খুলিব বাকী আৰু আমাৰ কলিজাক চাওঁ এনেকৈ দৌৰি আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নমস্কাৰ